আজি দেখুৱাম আপোনালোকক দুটামান লম্পদক যিয়ে নিজে কৰি খাব নোৱাৰে লোকৰ পৰা চুৰ কৰি খায়। মোৰ আগৰ ভিডিঅ'টোত যে কৈছিলোঁ তলা মৰা কাহিনী এটা আছে বুলি গাড়ীত। প্ৰথমেই সকলোলৈকে নমস্কাৰ। বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গোল চিন দি আৰু যে কাৰ চিন দি দেখুৱাই আছোঁ এইকেইজন হৈছে লম্পট মানে পাখণ্ড চোৰ। দেখিছেনে কেনেকৈ তেলৰ কাৰ্টুন চুৰ কৰিছে। চুৰ কিহৰ পৰা কৰিছে কেনেকৈ কৰিছে আপোনালোকক সবিশেষ জনাইছোঁ। ভিডিঅ'টো চাই যাবচোন শেষলৈকে, সকলোখিনি বুজি পাব। আগৰ গাড়ীখনত নি আছে গেলামালৰ সামগ্ৰী, নিজৰ দোকানৰ বাবেই হওক বা তেওঁ গাড়ীত ভাড়া মাৰি নি পেলাবলৈ নিয়া সামগ্ৰীয়ে হওক। এইজন দেখিছেনে লম্পটজন উঠি আছে কেনেকৈ ত্ৰিপাল কাটি সামগ্ৰীবিধ উলিয়াব লৈছে আৰু উলিয়াই কেনেকৈ নমাব আপোনালোকে চাই থাককচোন ভিডিঅ'টো। লম্পটজন মানে পাখণ্ডজন উঠে গাড়ীখনত। যেতিয়া গাড়ীখন ব্ৰেক মৰা হয়, ট্ৰেফিক জামত যেতিয়া ফচা হয় তেতিয়াতো গাড়ীখন শ্ল' কৰা হয়। যেতিয়া শ্ল' কৰা হয় সিহঁতে ৰখি চান্সটো লৈ এডাল বাম্পাৰ আছে, এই বাম্পাৰডালত উঠিয়েই তেখেতলোকে গাড়ীখনত উঠি লৈ এনেদৰে চান্স লয়। আগফালেতো ড্ৰাইভাৰজনে একো গম পোৱা নাই কি হৈ আছে কি নাই। গিলাচকেইখনে কেৱল ছাইড দুটাহে দেখে আৰু মাজৰখনেতো দেখিবলৈ হ'লে বস্তুৱে ঢাকি থোৱা হয়। এইটো চুৰটো চক কেনেকৈ বস্তুটো লৈ গৈছে। চুৰ কৰেহে সিহঁতে, চুৰ কৰি ধৰাও পৰে। এইখিনি যে মানুহ দেখিছে তাৰ মাজতে এটা আছে চুৰ। ইও এদিন এনেদৰেই কাৰ্টুন চুৰ কৰিছিলে। ধৰা পৰাৰ ফলত সকলো মানুহেই মাৰিলে তাক। এটাক মাৰিলে কি হ'ব, তেনেকুৱা চুৰ 10টা যে ওলাইছে। এয়া হৈছে ফুলবাগান ডিব্ৰুগড়ৰ মাজমজিয়াত। তাৰ অকণমান আগতে আছে কোৰ্ট আৰু DT অফিচ। কিন্তু ইহঁতসকলে এনেদৰেই দিন দুপৰতে ডকাইতি কৰি আছে। কিন্তু পুলিচসকলে ইহঁতক আচল নাকি লগাব পাৰিবনে, সেইটোহে হৈছে চিন্তনীয় বিষয় ড্ৰাইভাৰসকলৰ কাৰণে। বিশেষকৈ বহু বস্তু প্ৰতিদিনে হেৰাবলৈ ধৰিছে। এখন নহয় এখন গাড়ীৰ পৰা প্ৰতিদিনেই এটা নহয় এটা কাৰ্টুন সিহঁতি মাৰেই। ডিব্ৰুগড়ত এনেকুৱা এখন গাড়ী নাই যাৰ কমাৰ্চিয়েল গাড়ী আছে, অৰ্থাৎ সি ভাড়া মাৰি আছে বা নিজেই গাড়ী লৈ সামগ্ৰী কঢ়িয়াই আনিছে ঘৰলৈ। তেনেহ'লে সি এনেকুৱা ধৰণৰ লোকচানৰ সন্মুখীন হৈছেই, মানে তাৰ গাড়ীৰ পৰা কাৰ্টুন এনেকুৱা ধৰণৰ লম্পটে চুৰ কৰি নিছেই। এই ভোচক লম্পট, এইকেইজন লম্পটেই ঘূৰি ফুৰে ডিব্ৰুগড়ত পিটপিটাই। আপুনি যদি অইন ডিষ্ট্ৰিক্টও হয় এনেকুৱা ধৰণৰ ঘটনা আপোনালোকৰ ফালে সন্মুখীন হৈছেনে জনাবচোন। চুৰ হোৱা মূল কাৰণ হৈছে এই বাম্পাৰডাল। এই বাম্পাৰডালৰ পৰা সিহঁতি বেছি সুবিধা পায় উঠিবৰ কাৰণে, কাৰণ ট্ৰেফিক জামততো গাড়ী ৰখিবই লাগিব। ইহঁতি তাত উঠি লৈ ধুনীয়াকৈ বস্তুবোৰ চুৰ কৰিবলৈ সুবিধা পায়। বাম্পাৰডাল লগোৱা হয় গাড়ীখনৰ ৰক্ষক হিচাপে। নানান ধৰণৰ জেগাত ভাড়া মাৰিবলগীয়া হয়, যাবলগীয়া হয়। সেইবাবে এই ৰক্ষক হিচাপে এইডাল বহুত প্ৰয়োজনীয় বাবে বহুতো গাড়ীত মানে চব গাড়ীতে আপুনি পাবই এই বাম্পাৰডাল। এই বাম্পাৰডালে এতিয়া কাল অমানিশা নমাই আনিছে সকলো ড্ৰাইভাৰ কাৰণে। দিনক দিনে চোৰৰ সংখ্যাবোৰ বাঢ়ি আহিছে, সকলোৰে বস্তুবোৰ হেৰাবলৈ লৈছে। মোৰো ঠিক তেনেদৰে দুদিনকৈ হৰাইছে। ইহঁতক কোনে কি কৰিব সেইটোহে আটাইতকৈ এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। এজন ড্ৰাইভাৰে বা এজন ব্যৱসায়ীয়ে কেনেদৰে ব্যৱসায়িক ক্ষেত্ৰত লাগি বা গাড়ীৰ ক্ষেত্ৰত লাগি দিনটো পাৰ কৰি পইচা ইনকম কৰি আছে একমাত্ৰ সিহঁতেহে জানে। সেইবাবে ইহঁতৰোতো হাত ভৰি আছে এই লম্পট কেইজনৰ। ইহঁতেওতো কিবা এটা কৰি খাব পাৰে, কষ্ট কৰি খাব নোৱাৰে, এনেকুৱা ধৰণৰ চুৰ পথ বাছি লৈছে। যেতিয়াই ইহঁতক সন্মুখত পোৱা যাব ভালদৰে সিহঁতক কি কৰা হ'ব আৰু ভাষাৰে নুবুজালেও হ'ব। এনেও এতিয়া সকলোবোৰ ড্ৰাইভাৰ মালিক লগ লাগি গৰজি আছে। গতিকে এনেকুৱা ধৰণৰ যিয়ে কৰি আছে পাৰিলে বিৰত থাকিলে ভাল হ'ব, নহ'লে সিহঁতৰ বিপদ কিন্তু নিজেই চপাই লোৱা হৈছে। আগতেও এনেকুৱা ধৰণৰ চুৰ কৰি ধৰা পৰিছে বহুত, মই নিজে চকু আগতো দেখিছোঁ। পুলিচৰ হাতত গতাই দিয়ে, তাৰ পৰা পুলিচে নি কি কৰে কৰে আৰু। প্ৰশাসনে উচিত শাস্তিয়ে দিয়ে নে তেখেতলোকে পকেটৰ ধন দুটকামান আদায় কৰি সিহঁতক এৰি দিয়ে, সিহঁতেহে কেৱল জানে। গতিকে এইবাৰ প্ৰশাসনৰ হাতত নগতাই মানুহে নিজেই গতাব। সেইবাবে সকলো চুৰ সাৱধান হোৱাটো ভাল বুলি মই ভাবোঁ আৰু। সকলো ড্ৰাইভাৰ মালিক লগ লাগি একেলগ হৈছে। বন্ধুহঁত চুৰ এৰিবলৈ হ'ল আৰু তোমালোকৰ, নহ'লে এশ গৰু মাৰিলে বাঘৰো মৃত্যুৰ যেন হ'ব। তোমালোকৰো মৃত্যুৰ বৰ বেছি দিন নাই আৰু মই জনাত। মানে সকলো ড্ৰাইভাৰ আৰু মালিক লগ লগা হৈছেই যিহেতু, যেনেকৈ এইখন গাড়ীত আপোনালোকে দেখিলে প্ৰমাণটো তাৰেই। পাখণ্ডটো উঠি থকা গাড়ীখনো ভাড়া মৰা গাড়ীয়েই, আৰু এইফালে পিছফালৰ পৰা কেমেৰা কৰি যোৱা গাড়ীখনো হৈছে সামগ্ৰী নিয়া গাড়ীয়েই। গতিকে ইমানখিনিলৈকে আগবঢ়া হৈছেই যিহেতু সময়ে সাপেক্ষে সকলোবোৰ ড্ৰাইভাৰ আৰু মালিক লগ লাগি ল'লে ইহঁতক ধৰি বান্ধি কি কৰিব পৰা যাব সকলোৰে অনুমান একবাক কৰি ইহঁতেতো বজাৰবোৰতে ঘূৰি ফুৰিছেই, অলপ চকুত পৰিছেই লাহেকৈ। যিদিনাই সিহঁতক হাতে লোতে ধৰা হ'ব সেইদিনাই সিহঁতৰ দিন বেয়া বুলি ধৰা হ'ব। গতিকে
পুনৰ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। ধন্যবাদ।